নমস্কাৰ মই দীক্ষিতা মোৰ চেনেল গোৱালপাৰাৰ জীয়ৰী দীক্ষিতালৈ আপোনাক স্বাগতম জনাইছোঁ সকলোকে আজি 15 আগষ্ট আৰু আমাৰ স্বাধীনতা দিৱস আৰু আজি আমি ঘৰতে থাকি সকলো একেলগে এই দিনটো উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ অকণমান আপোনালোকক দেখাম চমুকে হ'লেও আজি উদযাপন কৰিছোঁ যিহেতু আমাৰ নতুন প্ৰজন্ম এইবিলাক জনা বহুত দৰকাৰ সেয়েহে আমি বাহিৰলৈ ওলাই যাব পৰা নাই সৰু বাচ্চাকেইটাক দেখাব পৰা নাই সেয়েহে আমি ঘৰতে অনুষ্ঠিতভাৱে আজি দিনটো উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ বলকচোন চাওঁ আমি কি কৰিলোঁ আজিৰ দিনটোত বলক नायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे আজি 15 আগষ্ট আজিৰ দিনটোত আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছিলে 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ দেশখনে ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰে আৰু এই দিনটো আমাৰ আটাইৰে বাবে বহুত গৌৰৱৰ কথা আজিৰ দিনটোলৈ আমি সকলো ভাৰতীয়ই আমি গৌৰৱান্বিত গৌৰৱ কৰোঁ আৰু আমাৰ আপোনালোকে এটা কথা জানেনে আমি যোনটো নেশ্যনেল এন্থেম গাওঁ সেইটো কোনে লিখিছিল নিশ্চয় জানে চাগে তথাপিও মই কৈ দিছোঁ সেইটো লিখিছিল ৰবীন্দ্ৰনাথ টেগৰে আৰু তেওঁ এইটো লিখিছিল 1911 চনতে কিন্তু তেতিয়া নেশ্যনেল এন্থেম হিচাপে আমাৰ দেশত এইটো স্বীকৃতি পোৱা নাছিলে 1947 চনৰ ভাৰত স্বাধীন হোৱাৰ পিছতো বহু বছৰ পিছত 1950 চনত এই গীতটোৱে আমাৰ নেশ্যনেল এন্থেম হিচাপে ভাৰতত স্বীকৃতি পাইছিলে আৰু তেতিয়াৰ পৰা আমি সকলোৱে আজিৰ দিনটোত এইটো গাই আহিছোঁ আশা কৰোঁ আপোনালোকৰ কামত আহিব এইখিনি কথা বৰ বেছি কোৱা নাই সৰু সুৰাকৈ কৈছোঁ হয়তো আপোনালোকে বহুতে জানে কিন্তু নতুন প্ৰজন্মখিনি এইবোৰ কথা নাজানিবও পাৰে সেয়েহে মই কৈছোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব মোক আঙুলিয়াই দিব বুলি আশা কৰিছোঁ আজি স্বাধীনতা দিৱস উপলক্ষে প্ৰজ্ঞানদীপ নাথে আমাৰ এখন ধুনীয়াকৈ ছবি আঁকিছে আৰু তাত কি সি বিৱৰণ দিছে আপোনালোকক ধুনীয়াকৈ কৈ দিব কোৱা মই প্ৰত্যেক স্বাধীনতাৰ দিনতে এখন পিকচাৰ বনাওঁ আজিৰ কনচেপ্টটো হৈছে এখন ইণ্ডিয়াৰ ফ্লেগখন ওপৰত অৰেঞ্জ এণ্ড ইণ্ডিয়ান গ্ৰাছ এই ডেছল্ট ৰাফেল AK-47 INS বিৰাট T-90 ব্ৰাহ্মছ এইটো ইণ্ডিয়া মেপ মহাত্মা গান্ধী ইণ্ডিয়ান ৰেলৱে মেক ইন ইণ্ডিয়া আৰু ওপৰত ধুনীয়াকৈ লিখি দিছোঁ হেপী ইণ্ডিপেণ্ডেণ্ট ডে ইণ্ডিয়া সুন্দৰ ধুনীয়া হৈছে যিহেতু লকডাউন আছে সেইকাৰণে স্কুল বন্ধ থকাৰ কাৰণে মই আজৰি সময়ত এইখন ছবি আঁকাইছোঁ চাওক এইখন চিনাৰীৰ ভিউ এখন ইখন হৈছে চিনাৰীৰ ভিউ ইখন মোৰ চবতছে ভাল লাগিছে এইখন ড্ৰয়িংখন এইখন ইণ্ডিপেণ্ডেণ্ট ডে'খন আৰু আজি আকাশখন ইখন আৰু ইখন হৈছে অলপ দিন আগত বনোৱাটো ইখন হয় ধুনীয়া হৈছে খুৰা আজি আপুনি স্বাধীনতা দিৱস হিচাপে কি ক'ব বিচাৰিছে অকণমান বক্তব্য আগবঢ়ালে ভাল পাম আজিৰ পৰা প্ৰায় ৭৪ বছৰ আগতেই ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিলে আৰু এই স্বাধীনতা দিৱস উপলক্ষে আজি আমি এই অনুষ্ঠান
অনুষ্টুপীয়াকৈ ইয়াতে উদযাপন কৰা হ'ল। আমাৰ নৱপ্ৰজন্মক ইয়াৰ বিষয়ে অলপমান জনোৱাৰ কাৰণে আমি ইয়াতে অনুষ্টুপীয়া কৰি ইয়াতে আমাৰ ঘৰৰ মাজতে পৰিয়ালবৰ্গৰ মাজতে আমি এই অনুষ্ঠানখিনি পাতিছিলোঁ। আৰু ভৱিষ্যতে যে আমাৰ উত্তৰ পুৰুষসকলে যেন এই অনুষ্ঠানখিনি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ আনন্দ উল্লাস যেন আটাইয়ে উদযাপন কৰে, তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটো পাতিছিলোঁ। আৰু আমি সকলোৱে এই অনুষ্ঠান পাতিব লাগে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস উদযাপন কৰিব লাগে। হয়, ধন্যবাদ। আমাৰ জাতীয় পতাকাখনতো 3টা ৰং থাকে, আমি সকলোৱে জানো। ওপৰে গেৰুৱা, মাজত ঢুকুলা, তলত শ্যামল থাকে। আমাৰ জাতীয় পতাকাখনি নীল আকাশত উৰে, হয়নে? আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ। আৰু এই জাতীয় পতাকাখনৰ মাজত এটা অশোক চক্ৰ থাকে, সেইটো আমি জানো। তাত 24ডাল ৰেখা থাকে, আমি সেইটোও পঢ়িছোঁ সৰুতে। কিন্তু এই 24ডাল ৰেখাই আমাক বেলেগ বেলেগ বিভিন্ন অৰ্থ বুজায়, হয়তো সকলোৱে নাজানিবও পাৰে। সেয়েহে মই ভাবিলোঁ আজি এই সুযোগতে, স্বাধীনতা দিৱসৰ সুযোগতে কিয়নো মই এইখিনি কথা কৈ দিওঁ আপোনালোকক। আহকচোন আমি জানি লওঁ আজি আমাকনো এই 24ডাল ৰেখাই কি কি অৰ্থ বুজায়। মই কৈ দিওঁ আৰু মই ইয়াতে লিখি লৈছোঁ এনেকৈ 24টা। মই কৈ দিওঁ আপোনালোকক, শুনিব। आशा, स्नेह, साहस, धीरज, शांतिपूर्णता, दयालुता, भलाई, शक्ति, सत्यता, आत्मसंयम, निस्वार्थता, आत्मपरित्याग, सत्यवादिता, धार्मिकता, न्याय, करुणा, कृपालुता, नम्रता, समवेदना, सहानुभूति, सर्वस्य ज्ञान, परम बुद्धि, परोपकारिता, श्रेष्ठ नैतिकता। এইকেইটাই 24টা। আশা কৰোঁ আপোনালোকৰ কামত লাগিব এইকেইটা। ঠিক আছে। আজি স্বাধীনতা দিৱস হিচাপে মোৰ মামা শ্ৰদ্ধাৰ দীপক শৰ্মা মেধিয়ে তেওঁৰ বহুমূলীয়া দুআষাৰমান বক্তব্য আমাৰে আগবঢ়াইছে। সেইখিনি শুনি লওকচোন, নিশ্চয় ভাল পাব শুনি। নমস্কাৰ। মই আজি এই স্বাধীনতাৰ খণ্ডটোত দুআষাৰ ক'ম বুলি ওলাইছোঁ। আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে অসংগঠিত ৰূপত 1857 চনৰ পৰা যি আন্দোলন চলিছিল, সেয়া 1947 চনত সংগঠিত ৰূপত কৰা আন্দোলনৰ প্ৰতিফলস্বৰূপে আমাৰ 800 বছৰীয়া গোলামীৰ পৰিণতি ঘটিল। তাৰ ফলত আমি 1947 চনৰ 15 আগষ্টৰ এই দিনটোত বিভিন্ন শাসকৰ গোলামী শেষ কৰি আহি ইংৰাজৰ হাতৰ পৰা আমাৰ এই স্বাধীনতা হস্তগত কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ পিছত বহুত পৰ্যালোচনা আহিল, বহুত বিশ্লেষণ আহিল স্বাধীনতা সম্পৰ্কে। কিন্তু মোৰ ধাৰণাত এখন দেশৰ মানৱ সম্পদ ধ্বংস কৰাৰ কাৰণে মূলতঃ 4টা বস্তুৰ খুব প্ৰয়োজন। সেয়া হ'ল শিক্ষা, সংস্কৃতি, ধৰ্ম আৰু অৰ্থ। এই 4টা বস্তু যদি আমি ধ্বংস কৰি দিব পাৰোঁ, তেতিয়া মানৱ সভ্যতাক ধ্বংস কৰাৰ কাৰণে সুচল হৈ পৰে। আৰু আমাৰ এই 800 বছৰীয়া শাসনকালত, আমাৰ গোলামীৰ 800 বছৰত আমি প্ৰত্যক্ষ কৰিছিলোঁ যে তক্ষশিলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি আমাক শিক্ষাৰ ফালৰ পৰা দুৰ্বল কৰি দিয়া হৈছিল। ইংৰাজে আমাৰ অৰ্থনীতি নষ্ট কৰি দিছিল। কেৱল চাকৰিৰ কাৰণেহে আমাক শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিছিল। আৰু তুলনামূলকভাৱে আজিলৈকে ঠিক তেনে এটা পদ্ধতিয়ে শিক্ষাৰ ক্ষেত্ৰত চলি আছে। সেয়ে মই ভাবোঁ যে স্বাধীনতা বুলি ক'লে আমি মানসিকভাৱে স্বাধীনতা বোধ কৰিব পাৰিব লাগিব। আমি নিসংকোচভাৱে
স্বাধীন বুলি ক'ব পৰা আমাৰ যিটো মানসিকতা সেইটো গঢ়ি তুলিব পাৰিব লাগিব আৰু সেইটো গঢ়ি তুলিবৰ কাৰণে আমাক সেই সুবিধাবিলাক লাগিব শিক্ষা সংস্কৃতি ধৰ্ম অৰ্থ এইবিলাক আমাক সাংঘাতিকভাৱে শক্তিশালী কৰি তুলিব লাগিব শিক্ষা অকল শিক্ষা বুলি ক'লে নহয় শিক্ষাটো জ্ঞান অৰ্জনৰ মাধ্যম হ'ব লাগে যাৰ দ্বাৰা আমি জীৱনটো অতিবাহিত কৰিব পাৰোঁ শিক্ষাটো বহু ধৰণৰ সকলোৱে শিক্ষিত হৈ উঠিব পাৰে কিন্তু জ্ঞানী হোৱাটোহে মূল কথা ধৰ্ম বুলি কওঁতে মই ভগৱানক প্ৰাপ্তিৰ কথা ক'ব খোজা নাই ধৰ্মটো হৈছে এটা দৰ্শন ফিলচফি যি দেশৰ দৰ্শন শক্তিশালী হয় সেই দেশবিলাক সাধাৰণতে উন্নত হৈ উঠে কাৰণ সেই দৰ্শনৰ ওপৰত ভিত্তি কৰি নিশ্চয় দৰ্শন যাৰ কাৰণে ইংৰাজী शुभ्रज्योत्स्ना पुलकितयामिनी पुल्लकुसुमित द्रुमदलशोभिनी सुहासिनी सुमधुरभाषिणी सुखदां वरदां मातरं वन्दे मातरम् वन्दे मातरम् সাংস্কৃতিক শৈক্ষিক আৰ্থিক আৰু ধাৰ্মিকভাৱে নিজকে শক্তিশালী কৰি গঢ়ি তোলক এজন সু নাগৰিক হিচাপে সু ভাৰতীয় হিচাপে নিজক সন্মুখলৈকে লৈ আহক এই আশাৰে মই মোৰ এই বক্তব্যৰ সামৰণি মাৰিছোঁ নমস্কাৰ তেওঁ আমাক বিৰাট ধুনীয়া এটা কথা কৈছে যাৰ অতীত নাথাকে তেওঁৰ ভৱিষ্যত কেতিয়াও সুন্দৰ হ'ব নোৱাৰে হে গাইজ যদি আজি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব যেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকে ন'টিফাইড হৈ থাকিব সেইবাবে তেতিয়াহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি वन्दे मातरम् वन्दे मातरम् सुजला सुफला मलयज शीतला सस्यश्यामला मातरम् वन्दे मातरम् शुभ्रज्योत्स्ना पुलकितयामिनी पुल्लकुसुमित द्रुमदलशोभिनी सुहासिनी सुमधुरभाषिणी सुखदां वरदां मातरं वन्दे मातरम् वन्दे मातरम्